নমস্কাৰ, মই তাৰ্জিনা। যোৱা ভিডিঅ'ত পূৰণফলৰ এটা ট্ৰিক মই আপোনালোকৰ সৈতে আলোচনা কৰিছিলোঁ। আজিৰ ভিডিঅ'টোতো মই পূৰণফলৰ ট্ৰিকে আলোচনা কৰিম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 99ৰ লগত যদি আমি 82 পূৰণ কৰোঁ, তেতিয়াহ'লে আমাক ভালোখিনি, আমি যদি এনেকৈ কৰোঁ পূৰণফলটো সচৰাচৰ কৰাৰ দৰে, আমাক ভালোখিনি সময়ৰ প্ৰয়োজন হয়। কিন্তু আমি মাত্ৰ 2 ছেকেণ্ডমানত যদি আমি এইটো কৰিব বিচাৰোঁ, আমাৰ ট্ৰিক আছে, সেইটোৰ মাধ্যমত আমি এইটোৰ সমাধান কৰিম। ধৰক এইটো 99 আছে, মানে 99ৰ পিছত 100 আহে, তো 100ত দুটা 0 থাকে, তো ইয়াতে আমি দুটা 0 লিখি দিছোঁ। লিখি দি এইটো যিটো 82 আছে, এই 82 মাইনাছ কৰি দিলে হ'ল। তো মাইনাছ কৰিলে কিমান পাম? 1 ধাৰ কৰি নিলে 10, 10ৰ 2 গ'লে 8, ইয়াতে 9 আছে, 9ৰ 8 গ'লে 1, ইয়াতে 1 কমিছে, 1 থাকিব, 1 থাকিলে আৰু 8। তো আমি পূৰণ নকৰাকৈয়ে 99 আৰু 82ৰ পূৰণফল আমি গম পাইছোঁ 8118। অন্য এটা আমি এক্সাম্পল লওঁ। অন্য এটা এক্সাম্পল যদি আমি লওঁ, 99ৰ লগত যদি আমি 92 পূৰণ কৰোঁ, তেতিয়াহ'লে কিমান পাম? 99ৰ পিছত 100 আহে, 100ত দুটা 0 থাকে, দুটা 0 ইয়াতে লগাই দিলে হ'ল। তাৰপিছত এইটো যিটো 92 আছে, এই 92 ইয়াতে মাইনাছ কৰি দিলে হ'ল। যিখিনি পাওঁ সেইটোৱে হ'ব 99 আৰু 92ৰ পূৰণফল। 99 আৰু 92ৰ পূৰণফল হ'ব এইখিনি। 1 ধাৰ কৰি নিলে হ'ল 10, 10ৰ 2 গ'লে 8, 9 আছে, 9ৰ 9 হৈ 0, ইয়াতে 1 আছে আৰু ইয়াতে 9। তো আমি 99 আৰু 92 পূৰণ নকৰাকৈয়ে গম পাইছোঁ যে পূৰণফল 9108 হ'ব। অন্য এটা আমি এক্সাম্পল লওঁ। 99ৰ লগত যদি আমাক 75 পূৰণ কৰিব দিয়ে, তেতিয়াহ'লে 99 আৰু 75ৰ পূৰণফল কিমান হ'ব? এতিয়া পূৰণফল কিমান হ'ব? 99ৰ পিছত 100 আহে, 100ত দুটা 0 থাকে, তো দুটা 0 ইয়াতে লগাই দিলে হ'ল। তো 75 আছে, 75টো মাইনাছ কৰি দিলে হ'ল এইখিনিৰ পৰা। 1 ধাৰ কৰি নিলে 10, 10ৰ 5 গ'লে 5, 9 আছে, 9ৰ 7 গ'লে 2, ইয়াতে 4 থাকিলে আৰু এইটো 7, 7425। গতিকে এইদৰে ট্ৰিকৰ সহায়ত আমি খুব কম সময়ত এই পূৰণফলবিলাকৰ সমাধান উলিয়াব পাৰিম। এতিয়া এইটো আছিলে আজিৰ 99ৰ সৈতে দুটা অংকৰ সংখ্যাৰ পূৰণফল। ধৰক দুটা অংকৰ সংখ্যা মানে 82 লৈছিলোঁ, গতিকে 99ৰ লগত 82ৰ পূৰণফল। যোৱা ভিডিঅ'টোতো আমি 99ৰ লগতে দুটা অংকৰ সংখ্যাৰ পূৰণফল সম্পৰ্কে আলোচনা কৰিছিলোঁ। সেইটো এটা অন্য ট্ৰিক আছিলে, আজিৰটো এটা অন্য ট্ৰিক। গতিকে দুটা ট্ৰিক মই আপোনালোকৰ সন্মুখত আলোচনা কৰিলোঁ। গতিকে ট্ৰিকৰ সহায়ত খুব কম সময়তে অনায়াসে পূৰণফল নিৰ্ণয় কৰিব পাৰি। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ।